Friends, nowadays মানুহ এটা due to coronavirus and lockdown মানুহ এটা mentally ভাগৰি গৈছে and মানুহ এটা বিচাৰি আছে যে আকৌ নৰ্মেল ডেজবোৰ কেতিয়া ঘূৰি আহিব and normally আকৌ লাইফটো কেনেকৈ জীয়াব so definitely এটা স্বাভাৱিক যে মানুহ এনেকুৱা লং টাৰ্ম পেণ্ডেমিক সিচুৱেচনত ডিপ্ৰেছ ফিল কৰা হোপলেছ হৈ যোৱা and যাৰ কাৰণে মানুহ নিজৰ ধৈৰ্য শক্তিও হেৰাই দিয়ে so সেইকাৰণে আজি মই এনেকুৱা এখন কিতাপৰ কথা কিছুমান শ্বেয়াৰ কৰিম যি আমাক আমাৰ যোনটো বৰ্তমান সিচুৱেচনত মেণ্টেলি যিখিনি আমাক ইফেক্ট কৰিছে so এই কিতাপখনৰ কথাবোৰ জনাৰ পিছত আমাক অলপ হলেও হেল্প কৰিব জনাৰ কাৰণে যে আমাৰ বৰ্তমান যোনটো মানুহৰ সিচুৱেচন তাতকৈ আৰু বেছি মানুহৰ বেয়া অৱস্থাও হ'ব পাৰে এনে আমি ভাবিম যে আমাৰ যিতে সিচুৱেচন হেতু হেই মানুহবোৰৰ বেয়া অৱস্থাতকৈ বেছি বেয়া হ'ব নোৱাৰে এণ্ড অলসো আমি জানিম যে মানুহ এজন বেয়া এটা সিচুৱেচন পাৰ কৰাৰ পিছত আমি তেওঁলোকক কেনেকৈ হেল্প কৰিব পাৰিম সো দ্যাট মানুহ এজন নিজৰ লাইফটো লৈ যেন ডিপ্ৰেছ হৈ নাযায় সো বুকখন হৈছে মেন সাৰ্চ ফৰ মিনিং বাই ভিক্টৰ ই ফ্ৰেংকেল যোন এজন ডক্টৰ অফ নিউৰলজি এণ্ড সাইকেট্ৰি এণ্ড এজন প্ৰফেছৰ আছিল এট ইউনিভাৰ্চিটি অফ ভিয়েনা সো কিতাপখন তেখেতে লিখিছিল ৱৰ্ল্ড ৱাৰ 2 চলি থকা সময়ত যেতিয়া তেখেতক নাজি কনচেন্ট্ৰেশ্যন কেম্পত বাকি আৰু জাৰ্মান এণ্ড কিছুমান ইউৰোপীয়নৰ সৈতে ধৰি সোমাই দিছিল এণ্ড তাৰ পৰা ফ্ৰী হোৱাৰ পিছত সো সেই কনচেন্ট্ৰেশ্যন কেম্পবোৰত কেনেকুৱা জীৱন আছিল এণ্ড মানুহ তাতে কেনেকৈ সাৰ্ভাইভ কৰিছিল এণ্ড মেণ্টেলি কেনেকৈ মানুহবোৰক এফেক্ট কৰিছিল সেইবোৰ অবজাৰ্ভ কৰি এই বুকখনত তেখেতে শ্বেয়াৰ কৰিছে এণ্ড তেখেতলোকক যোনটো কনচেন্ট্ৰেশ্যন কেম্পত ৰাখিছিল সেইটো আছিল অছউইচ কনচেন্ট্ৰেশ্যন কেম্প য'ত সবতকৈ বেছি প্ৰিজনাৰবোৰক কষ্ট দিয়া হৈছিল কম্পেয়াৰ টু আদাৰ কনচেন্ট্ৰেশ্যন কেম্প নাও লেটছ সি দ্য ভিডিঅ' ফ্ৰেণ্ডছ হি হু হেজ হোৱাই টু লিভ ফৰ কেন বিয়াৰ অলমষ্ট এণ্ড হাউ ফ্ৰেণ্ডছ যেতিয়া আমাৰ জীৱনত এটা কাৰণ থাকিব লাইফত জীয়াই থকাৰ কাৰণে তেতিয়া আমি যেনেকৈ নহওক কিয় আমি লাইফত যিকোনো চিটুৱেশ্যনত ছাৰ্ভাইভ কৰিব পাৰিম অথৰে এই কোৰ্চটো ইউজ কৰাৰ কাৰণটো হৈছে কনচেন্ট্ৰেশ্যন কেম্পত মেক্সিমাম প্ৰিজনাৰবোৰৰ ডেথ হোৱাৰ কাৰণটো আছিল লেক অফ হোপ প্ৰিজনাৰবোৰ নিজৰ জীৱনটো লৈ নিৰাশাবাদী হৈ গৈছিল যোনটো স্বাভাৱিক এজন নৰ্মেল মানুহৰ লগত সো কেম্পৰ ইমান ভাইলেন্স এনভাইৰনমেণ্টৰ বা বহুত বেয়া এটা পেণ্ডেমিক চিটুৱেশ্যনত মানুহ মেক্সিমাম হোপলেছ ফিল কৰে এণ্ড যোনটো মেক্সিমাম কাৰণ থাকে মানুহ এজন নিজৰ জীৱনটোক শেষ কৰাৰ ক্ষেত্ৰত বাট অন দি আদাৰ হেণ্ড অথৰে কয় যে তেখেতে নিজক সেই চিটুৱেশ্যনটোত নিজক জীয়াই ৰাখিব পৰা এটাই কাৰণ আছিল হোপ তেওঁৰ মনত এটাই আশা আছিল যে ৱাৰ শেষ হোৱাৰ পিছত এণ্ড কনচেন্ট্ৰেশ্যন কেম্পৰ পৰা ওলোৱাৰ পিছত নিজৰ ৱাইফক দেখা পাব সো এনেকুৱা এটা ষ্ট্ৰং আশাই তেখেতক কেম্পত বচাই ৰাখিছিল এণ্ড সাইকলজিকেলি তেখেতক হেল্প কৰিছিল বহুত বস্তু জনাৰ ক্ষেত্ৰত সো কনচেন্ট্ৰেশ্যন কেম্পত প্ৰিজনাৰবোৰক লাইফত হোপলেছ ফিল কৰোৱা এণ্ড জীৱনত আৰু সেই কেম্পৰ লাইফৰ বাহিৰে একো নোহোৱা কাৰণ আছিল এটা টাইমৰ খোৱা যি আছিল অলপ পনীয়া চুপ এণ্ড এটা ব্ৰেডৰ টুকুৰা এণ্ড সেইখিনি খোৱা খাই গোটেই দিনটো কাম কৰা এণ্ড আনকি পিন্ধিবলৈ অনলি এটা কাপোৰৰ টুকুৰা এণ্ড ফটা চিঙা এটা পিন্ধিবলৈ জোতা এণ্ড ইয়াতকৈ আৰু বহুত বেয়া অৱস্থা কৰিছিল যোনবোৰ বহুত ভাইলেন্স আছিল সো এইটো স্বাভাৱিক যে এনেকুৱা এটা চিটুৱেশ্যনত মানুহ এজন মনেদি ভাঙি যোৱা সো আমি এতিয়া ভাবিব পাৰোঁ যে কেনেকুৱা হ'ব পাৰে সেই কেম্পৰ লাইফ য'ত সদায় প্ৰিজনাৰবোৰ ইমান টৰ্চাৰত জীয়াইছিল এণ্ড তেওঁলোকৰ মনত কেনেকুৱা ইফেক্ট কৰিছিল অথৰে কয় যে তেখেতে কেম্পৰ লাইফ অবজাৰ্ভ কৰি এণ্ড নিজে ইমান বছৰ এক্সপিৰিয়েঞ্চ কৰি তেখেতে শ্বেয়াৰ কৰিছে যে প্ৰিজনাৰবোৰক মেণ্টেলি কেম্পৰ লাইফটো 3টা ফেজত ইফেক্ট কৰিছিল ফাৰ্ষ্ট যেতিয়া প্ৰিজনাৰবোৰ ফাৰ্ষ্ট টাইম কেম্পত আনিছিল তেতিয়া য'ত প্ৰিজনাৰবোৰ ফাৰ্ষ্ট টাইম কেম্পৰ এনভাইৰনমেণ্ট দেখি মেণ্টেলি শ্বক হৈছিল কাৰণ কেতিয়াবা কি হয় আমি হিউমেন বিং যেতিয়া লাইফত নিউ বস্তু এটা এক্সপিৰিয়েঞ্চ কৰোঁ আমি মনত আচৰিত খাওঁ এনে আমি ভাবোঁ যে এনেকুৱাও কিবা হ'ব পাৰে নেকি মানুহৰ লাইফত এণ্ড এইটো এটা এনেকুৱা ফেজ য'ত মানুহ মেক্সিমাম টাইম নিজৰ লাইফটো লৈ নিৰাশ হৈ নিজৰ জীৱন শেষ কৰিব বিচাৰে কাৰণ আমি হিউমেন বিং এই ফাৰ্ষ্ট ফেজটোতে দুখ কষ্ট মেণ্টেল ছাফাৰিং এইবোৰ বস্তু যেতিয়া আমি লাইফত ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰোঁ তেনে আমি বহুত জল্দি আমাৰ লাইফটো লৈ নিৰাশ হৈ যাওঁ ছেকেণ্ড ফেজ আছিল যেতিয়া প্ৰিজনাৰবোৰ কেম্পৰ এনভাইৰনমেণ্টটোৰ লগত হেবিচুৱেল হৈ গৈছিল কাৰণ কেতিয়াবা কি হয় আমি হিউমেন বিং আফটাৰ নতুন এটা এক্সপিৰিয়েঞ্চ বা এনভাইৰনমেণ্ট পোৱাৰ পিছত আমি সেই এনভাইৰনমেণ্ট এণ্ড এক্সপিৰিয়েঞ্চটো আমাৰ কাৰণে হেবিচুৱেল হৈ যায় সো চেম তেনেকুৱা কেম্পৰ প্ৰিজনাৰবোৰৰ লগত হৈছিল আফটাৰ চাম পইণ্ট প্ৰিজনাৰবোৰ একো ফিল নকৰা হৈ গ'ল কেম্পৰ এনভাইৰনমেণ্টটো লৈ এণ্ড দেন প্ৰিজনাৰবোৰ অনলি ডেইলি নিডছবোৰ লৈ এটা ডিলিউশ্যনত থাকিছিল কেতিয়াবা পেট ভৰি এসাঁজ খোৱাৰ কথা ভাবি থাকিছিল বা কেতিয়াবা কাম নকৰি ৰেষ্ট লৈ থকাৰ কথা ভাবি থাকিছিল সো প্ৰিজনাৰবোৰ লাইফৰ অৰিজিনেল ৰিয়েলিটিটো পাহৰি নিজৰ চকুৰ ওচৰত ইমান ভাইলেন্স হৈ থকাৰ পিছতো অনলি বেছিক নিডছবোৰৰ কথা ভাবি থাকিছিল যোনটো এটা বহুত ভাইটেল মেণ্টেল ইফেক্ট সেই চিটুৱেশ্যনত থাৰ্ড ফেজটো আছিল আফটাৰ কনচেন্ট্ৰেশ্যন কেম্পৰ পৰা ফ্ৰী হোৱাৰ পিছত প্ৰিজনাৰবোৰৰ মেণ্টেলিটি কেনেকুৱা আছিল এণ্ড তেওঁলোকৰ ৰিয়েকশ্যন কি আছিল আফটাৰ ইমান বছৰ কেম্পত থাকি এণ্ড ইমান মেণ্টেলি এণ্ড ফিজিকেলি টৰ্চাৰ পোৱাৰ পিছত সো আফটাৰ কেম্পৰ লাইফৰ পৰা ৰিলিজ হোৱাৰ পিছত প্ৰিজনাৰবোৰ ফিলিংলেছ হৈ গৈছিল তেখেতলোকে সেই ফ্ৰীডম হোৱা মোমেণ্টটো একো ফিল কৰা নাছিল যোনটো ফিলিংছ পাবলৈ তেখেতলোকে ইমান বছৰ সপোন চাই থাকিছিল সো সাইকলজিকেলি প্ৰিজনাৰবোৰৰ এই মেণ্টেল চিটুৱেশ্যনটোক কোৱা হয় ডিপাৰ্চনেলাইজেশ্যন য'ত এভৰিথিং আনৰিয়েল যেন লাগে এণ্ড লাগে যে অৰিজিনেল নহয় সপোন হয় নেকি সো ইয়াৰ কাৰণটো হৈছে ইমান বছৰ প্ৰিজনাৰবোৰ এটা এনেকুৱা জেগাত আছিল য'ত এজন নৰ্মেল মানুহৰ কাৰণে স্বাভাৱিক লাইফৰ অৰিজিনেলিটি পাহৰি যোৱা কাৰণ কনচেন্ট্ৰেশ্যন কেম্পত মানুহৰ যোনটো বেছিক নিডছ ফুড সেইটোৱে ভালকৈ পোৱা নাছিল এণ্ড তাৰ লগত আমি ভাবিব নোৱাৰা মেণ্টেল এণ্ড ফিজিকেল টৰ্চাৰ সো অথৰ ভিক্টৰ ই ফ্ৰেংকেল যোনে নিজেই 3টা ফেজ পাৰ কৰিছিল তেখেতে কয় যে লাইফত যিকোনো মানুহ যদি এনেকুৱা এটা বেয়া চিটুৱেশ্যন বা অন্য বেলেগ কিবা এটা বেয়া চিটুৱেশ্যন লাইফত পাৰ কৰে তেনে আমি মানুহজনক তেওঁৰ লাইফৰ এক্সিষ্টেঞ্চটো কি সেইটো বুজাব লাগে কাৰণ আমি হিউমেন বিং যদি চাব যাওঁ আমি আমাৰ লাইফত জীয়াই থকা কাৰণ এটা যদি পাই যাওঁ
দেন আমি আমাৰ লাইফৰ প্ৰব্লেম বা লাইফৰ বেয়া এটা এক্সপিৰিয়েঞ্চৰ পৰা ওলাই আহিব সাহস পাই যাওঁ। চ' অথৰ ক্ষেত্ৰত তেখেতৰ লাইফত জীয়াই থকা কাৰণটো আছিল তেখেতৰ ৱাইফ। কেম্পৰ পৰা ফ্ৰী হোৱাৰ পিছত তেখেতৰ ৱাইফৰ লগত হেপিলি বাকী জীৱনটো কটোৱা। এণ্ড লাষ্টলি একৰ্ডিং টু অথৰ আমি লাইফৰ মিনিং বা লাইফত জীয়াই থকা কাৰণ জানিব পাৰোঁ বাই 3 ডিফাৰেণ্ট ৱেজ। নাম্বাৰ 1 বাই ক্ৰিয়েটিং এ ৱৰ্ক অৰ ডুইং এ ডিড। ছাপ'জ আমাৰ এটা গ'ল থাকিলে সেই গ'লটো আমি কেনেকৈ এচিভ কৰিলোঁ সেইটো এক্সপিৰিয়েঞ্চ ফিল কৰি। নাম্বাৰ 2 বাই এক্সপিৰিয়েঞ্চিং ছামথিং অৰ এনকাউণ্টাৰিং ছামৱান। ছেকেণ্ড ৱে আমি লাইফৰ মিনিং জানিব পাৰোঁ বাই এক্সপিৰিয়েঞ্চিং গুডনেছ, ট্ৰুথ এণ্ড বিউটি। এক্সাম্পল বাই নেচাৰৰ বিউটি এক্সপিৰিয়েঞ্চ কৰি বা মানুহক জানি বা মানুহক মৰম কৰি। নাম্বাৰ 3 বাই দ্য এটিটিউড উই টেক টুৱাৰ্ড আনএভইডেবল ছাফাৰিং। আমি আমাৰ লাইফৰ বেয়া চিটুৱেশ্যনবোৰ আমি এজ এন অপৰচুনিটি বুলি ভাবি লাইফত আগবাঢ়ি যাব লাগে। চ' ফ্ৰেণ্ডছ, এই আছিল কিছুমান ইনফৰমেশ্যন ফ্ৰম দ্য বুক মেন চাৰ্চ ফৰ মিনিং বাই ভিক্টৰ ফ্ৰেংকেল, যোনবোৰ তেখেতে নিজে পাৰ্চনেলি এক্সপিৰিয়েঞ্চ কৰি এই বুকখনত শ্বেয়াৰ কৰিছে। এণ্ড ফাইনেলি থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। এণ্ড লাইক কৰক ইফ ইউ লাইক দ্য ভিডিঅ'। এণ্ড ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো যদি মোৰ আৰু এনেকুৱা নলেজেবল ভিডিঅ' মিছ কৰিব নিবিচাৰে। বিকজ হেল্প ইয়ৰ চেল্ফ টু গেইন নলেজ, ডেট ইজ চেল্ফ হেল্প।